তো গাইজ অকণমান ধৈৰ্য ধৰা ভিডিঅ'টো মাজলৈ আগবাঢ়ি যোৱাৰ আগতে ইণ্ট্ৰ'টোতো দি ল'ব লাগিব ন ইণ্ট্ৰ'টো দি লওঁ তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গোলাঘাট ৰোষ্টাৰ ৰিয়া फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए भाग में चिंता गैंटे पिए भाड़ में जाए তো গাইজ ভিডিঅ'টো মাজলৈ আগবাঢ়ি যোৱাৰ আগতে ক'ব খোজোঁ যে আমাৰ এই ভিডিঅ'সমূহ কেৱল এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হয় ইয়াক যাতে কোনো চিৰিয়াছলিকৈ নলয় ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কেলা মাইনাৰ চাইজ হ'ব 1.5 ইঞ্চি আৰু কেলা হেঁতক লাগিব 8 ইঞ্চি আৰু কেলা ইমান যদি খাব মন গৈছে কেলা মূৰটো খাহিয়া কালি ইনষ্টাগ্ৰাম আৰু ফেচবুকটো চেক কৰি থাকোঁতে আমাৰ মহিম ককাৰ পুৰণি প্ৰেমিকাক লগ পালোঁ আৰু তাই মই কেইটামান ভিডিঅ' চালোঁ তেতিয়া গম পাইছোঁ যে এইজনীয়ে হৈছে মহিম ককাৰ পুৰণি প্ৰেমিকা আৰু এতিয়া তোমালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ মহিম ককাৰ পুৰণি প্ৰেমিকা আমাৰ গেলা মহিম ককাই বোলে পুৰণা গাৰ্লফ্ৰেণ্ডক ঘূৰাই ফুৰাৰ কাৰণে বোলে গোটেই অসমত চালা বুট মাহৰ পাৰ্টি দি দিছে मस्त जोक मारा रे ये हंस रे हलकट हंस মানে বাইদেৱে কৰা বাদাটো দেখুৱাইছোঁ মই এতিয়া বোলে কেলা জিয়াদা হৈ গৈ আছে আৰু কেলা জিয়াদা মানে আৰু অলপমান দিনৰ পিছত আৰু জিয়াদা হৈ যাব আৰু তেতিয়া আমাৰ চানা বাইদেউ কেলা গম পাইছাই নহয় আৰু সিটো समझ रहे हो आप समझ रहे हो ই কেলা চুট মাৰিটো ভুলতে জন্ম হয় ইয়াক কেলা লগাই দিব লাগিছিলে কেলা পুঠি মাছ লগাই দিলে কেলা গৰৈ মাছ এতিয়া কেলা ঘৰত বোলে বাকচুদি কৰি ঘূৰি ফুৰিছে এতিয়া মাকৰ বাপেকৰ ইয়াৰ কেলা ইয়াৰ ওপৰত বেছি চিন্তা হৈ পৰিছে কিয়নো ই কেলা এতিয়া বোলে গোটেই গাঁৱৰ মানুহ কেলা কামুৰিবলৈ খেদি লৈ ফুৰিছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই